Hey guys, welcome back to my YouTube channel. আজি হৈছে সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে আৰু মই এয়া ৰেডি হৈ আছোঁ সৰস্বতী পূজাত যাবৰ বাবে। আমাৰ ঘৰৰ ওচৰতে এখন স্কুল আছে, LP স্কুল, তো তাতেই যাম। মোৰ খুৰী ল'ৰাটো তাতে পঢ়ে আৰু ওচৰৰে কাজিন এজনীৰ ল'ৰাও পঢ়ে, তো তাতে সেইকাৰণে যাম বুলি ভাবিছোঁ। নিজৰ স্কুল কলেজ এৰাৰ পৰা মই ক'তো সৰস্বতী পূজা যোৱাই নাইকিয়া। 2 বছৰমান মই যোৱাই নাই, ঘৰতে আছোঁ। কিন্তু এইবাৰ ভাবিলোঁ যে ওচৰতে যিহেতু LP স্কুল এখন আছে, তো তালৈকে যাওঁ আৰু সেইকাৰণে এয়া মই বৰ্তমান ৰেডি কৰি হৈ আছোঁ। যিহেতু সৰস্বতী পূজা হয়, গতিকে অলপমান মেকআপ কৰি যাবলৈ মন যায় দিয়কচোন। আগতেতো একদম পূৰা ৰাতিপুৱা শুই উঠিয়ে ওলাবলৈ লাগি যাওঁ, মানে সোনকালে গৈ পিনি পাবগৈ লাগে আৰু ওলাওঁতেও বহুত বেছি দেৰি লাগে। স্কুলত যেতিয়া সৰু আছিলোঁ, পঢ়ি থাকোঁতে মায়ে ৰেডি কৰি দিব লাগে, কিন্তু এতিয়া বাৰু সেইবিলাক নাই। নিজেই যাওঁ, মানে আগৰ দিনবিলাকেই ভাল আছিল বুলি ভাবোঁ। এতিয়া ৰিয়েলাইজ হয় আগতে সৰু থাকোঁতেই ভাল আছিল, কিন্তু এতিয়া ডাঙৰ হৈ আহিলত বহুতখিনি টেনশ্যন, প্ৰেছাৰ, সেইকাৰণে এইবিলাক এনজয় কৰিবলৈ অলপো মনেই নাযায়। বাৰু যি কি নহওক, সকলোৱে যিহেতু সৰস্বতী পূজাত যায়, সেইকাৰণে ভাবিছোঁ ময়ো যাওঁ আৰু মৰমীও যাব, আমি দুইজনী যাম। বাকী আপোনালোকক যিমান পাৰোঁ সকলোখিনি দেখাম। আপোনালোক চবেই চাগে সৰস্বতী পূজালৈ যাবৰ বাবে ৰেডি হৈছে ন? সকলোখিনিয়ে চাগে সৰস্বতী পূজালৈ গৈছে। কিন্তু আমাৰ যিহেতু স্কুল কলেজ নাই, গতিকে ক'তনো যাম, LP স্কুললৈকে যাম বুলিয়ে ভাবি ওলাই আছোঁ। আৰু আগতে কি হয়, আগৰ কিছুমান মেমৰিজ আপোনালোকক কওঁ। আগতে আমি সোনকালে উঠি গা পা ধুই ঘৰত ধূপ-চাকি জ্বলাই স্কুললৈ বুলি বা কলেজলৈ বুলি লৰালৰিকৈ ওলাওঁ, কাৰণ সোনকালে গৈ পাব লাগিব। তাতে গৈ আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ, তেতিয়া আকৌ আমাৰ নিচিনাকৈ এতিয়াৰ নিচিনা মানে এণ্ড্ৰইড ফোন নাছিলে ন। আমি গৈ ষ্টুডিঅ'তে ফটো উঠোঁ, কিমান যেন ভাল লাগে। একদম পূৰা লাইন পাতি ৰখি থাকোঁ আৰু ফটো উঠিবৰ কাৰণে। বহুত বেছি ভিৰো হয় ষ্টুডিঅ'বিলাক, তো সেইবিলাক ভাল লাগে। আজিকালিতো এইখিনি নায়েই, সকলোৰে মোবাইলত হাতে হাতে এণ্ড্ৰইড ফোন, গতিকে সকলোৱে আজিকালি মোবাইলতহে ফটো উঠে বা DSLR। কিন্তু আমি সেইটো যুগৰ পৰা আহিছোঁ, যিটো যুগত যেতিয়া আমি ষ্টুডিঅ'ত ফটো উঠিছিলোঁ। আৰু ভালো লাগে তেতিয়া, লাইন পাতিও ভাল লাগে। এতিয়া কিবা ভাবিলেই ভাল লাগে। আজিকালিতো প্ৰতিটো সৰু সৰু ল'ৰা ছোৱালীৰ হাতে হাতে এণ্ড্ৰইড মোবাইল, তো সকলোবিলাকে মোবাইল লৈয়ে যায়। আৰু আমাৰ ওচৰত আছিল আগতে কিপেড মোবাইল, তাকো যেতিয়া মই মেট্ৰিক দিছিলোঁ তেতিয়াহে কিন্তু কিপেড মোবাইল মই লৈছিলোঁ, মেট্ৰিক দিয়াৰ সময়ত। তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰি থাকোঁতে 3rd ছেমিষ্টাৰতহে মই কিন্তু এণ্ড্ৰইড মোবাইল লৈছোঁ, 2019ত। আৰু আগতে লোৱা নাছিলোঁ, কাৰণ যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ থাকোঁতে মোৰ পাপা ঢুকাইছিল, সেইকাৰণে আৰু ঘৰৰো চলিবলৈ দিগদাৰ হয় কাৰণে মই মোবাইল ঘৰত খোজা নাছিলোঁ। কিন্তু যেতিয়া সকলোৰে ওচৰত মোবাইল ফোন থাকে, তেতিয়া মন যায় নহয় মোবাইল ল'বৰ বাবে। তেতিয়া সেইকাৰণে 3rd ছেমত পঢ়ি থাকোঁতে মোক এটা মোবাইল গিফ্ট কৰিছিলে, আৰু সেই তেতিয়াই মোবাইল লোৱা। সেইটো মোৰ ফাৰ্ষ্ট মোবাইল আছিল, যিটো মোবাইলত মই আগতে ভিডিঅ' বনাইছিলোঁ। এতিয়া নতুনকৈ এইটো মোবাইল লৈছোঁ। আৰু আগৰ মোবাইলটো কি কৰিলোঁ, মই ভাইটিক দি দিলোঁ। ভাইটিও যিহেতু এতিয়া কলেজত পঢ়ি আছে, গতিকে তাকো এটা মোবাইলৰ প্ৰয়োজন হ'ল। গতিকে মেট্ৰিক পাছ কৰাৰ পাছতেই মই ভাইটিক সেইটো মোবাইল দি দিছিলোঁ, আৰু মই এইটো মোবাইল চলাওঁ। কিন্তু সেইটো মোবাইলটো অলপমান বেয়া হোৱাৰ কাৰণে এটা মোবাইলকে আমি দুয়োটাই চলাবলগীয়া হয়, সেইকাৰণে ভিডিঅ'বিলাক দিবলৈ অকণমান দিগদাৰ হৈ যায়। তথাপিতো মই বহুত চেষ্টা কৰোঁ ভিডিঅ'খিনি শ্বুট কৰি এডিট কৰিবৰ কাৰণে। ভিডিঅ'খিনি মই বনাই ৰাখোঁ, কিন্তু এডিট কৰাত বহুত বেছি প্ৰব্লেম হয়, কাৰণ সিও মোবাইলটো চলাই থাকে আৰু ময়ো ঘৰত কিছুমান কাম থাকে। ধৰক কেতিয়াবা দেখাম বাৰু কি কি কাম কৰি থাকোঁ, সেইকাৰণে ভিডিঅ'খিনি এডিট কৰিবলৈকে থাকি যায়। আৰু এতিয়া ভাবিছোঁ যে ভিডিঅ'খিনি মই ৰেগুলাৰ বেচিছত দিম, সদায় আপলোড কৰিবলৈ চেষ্টা কৰিম মই যিমান পাৰোঁ। তাৰো মোবাইলটো ভাল কৰিব আছে। হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পাছতহে চাগে তাক নতুন মোবাইল দিম। এতিয়া সেই আগৰ মোবাইলটোকে বেটেৰীটো চেঞ্জ কৰিব আছে, তো বেটেৰীটো চেঞ্জ কৰি তাক দি দিম। তেতিয়াৰ পৰা আৰু প্ৰব্লেম নহয় আৰু, মানে মই ভিডিঅ'খিনি ৰেগুলাৰ বেচিছত দিব পাৰিম। বাকী বহুতখিনি কথা কৈ দিলোঁ আপোনালোকক।
আৰু মই এতিয়া এয়া ৰেডি হৈ আছোঁ। মুখত অলপমান ফাউণ্ডেশ্যন লগাই লৈছোঁ, মানে মেকআপ কৰি লৈছোঁ। ফাউণ্ডেশ্যন, ব্লাছ, কম্পেক্ট, আইশ্বেডো, আইলাইনাৰ আৰু মাস্কাৰা। আৰু আইব্ৰ'টো বনাবই লাগিব, কাৰণ মোৰ চেলাউৰি একদমেই বেছি পাতল হয়, সেইকাৰণে অলপমান বনাই মেলি যাবই লাগে। আৰু যিহেতু কুৰ্তি পিন্ধি যাম, গতিকে ফুটটো মেণ্ডেটৰী হয়, ফুটটো ল'বই লাগিব, নহ'লে কপালখন কিবা উকা উকা লাগে, সেইকাৰণে ফুট এটা লৈ ল'লোঁ। বাকী মই আজি ৰেড কালাৰ লিপষ্টিকে ল'ম, মানে মই ৰেড কালাৰ লিপষ্টিকবিলাকেই বেছিকৈ লওঁ, কিন্তু মোক ন ডাৰ্ক লিপষ্টিকতকৈ নিউড কালাৰ লিপষ্টিকবিলাক ল'লেহে বেছি ভাল লাগে। তথাপিতো ৰেড কালাৰটো লৈ মই বেছি ভাল পাওঁ, সেইকাৰণে ৰেড কালাৰটোকে লৈ যাম বুলি ভাবিছোঁ। বাকী আৰু কি পিন্ধোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। আজি মই কুৰ্তি পিন্ধি যাম, চাদৰ মেখেলা পিন্ধি নাযাওঁ। সৰুতেতো বহুত চাদৰ মেখেলা পিন্ধি গ'লোঁ সৰস্বতী পূজাত, কিন্তু এইবাৰ ভাবিছোঁ কুৰ্তিকে পিন্ধি যাওঁ। যিহেতু ওচৰতে স্কুল হয়, পথাৰেদি যাম, সেইকাৰণে কুৰ্তিটোকে পিন্ধি যাম। আৰু এইফালে মই হোৱাইট কালাৰ কুৰ্তি এটা পিন্ধিছোঁ। ইয়াৰ লগত পেণ্ট আছে, কিন্তু মই সেইটো পেণ্ট নিপিন্ধি এইটো হোৱাইট কালাৰ লেগিংছ পেণ্ট এটাহে পিন্ধি যাম। আৰু এই কুৰ্তিটো ন বহুত বেছি কমফৰ্টেবল হয়, মানে বহুত বেছি ভাল লাগে কাপোৰটো মোৰ। ছেট হয়, কুৰ্তা আৰু এটা পেণ্ট পাইছিলোঁ। আৰু ইয়াৰ দামটো গম পাইনে? 249 সিমানটোৱে আছিলে, পাহৰিছোঁ বাৰু একজেক্ট দামটো। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। আৰু আপোনালোকক লিংকটো লাগিলে মই বাৰু ডেছক্ৰিপশ্যন বৰ্ডত লিংকটো দি দিম, আপোনালোকে ল'ব পাৰিব। বহুত বেছি কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে। হোৱাইট কালাৰত আছে আৰু এয়া ব্লু কালাৰ পেইণ্ট কৰা আছে। আৰু মই এযোৰ ইয়েৰিংছ পিন্ধি যাম। এযোৰ মই নিজে বনোৱা হয়, হেণ্ডমেড। আৰু ইয়াত ন মোৰ ওচৰত জাম্পৰিং নাছিলে, সেইকাৰণে মই জাম্পৰিং নিদি কেনি ডাইৰেক্ট হুকত লগাই দিছিলোঁ, কাৰণে অলপমান ঠৰঙা হৈ থাকে বাৰু। কিন্তু নিজেহে পিন্ধি যাম, সেইকাৰণে হৈ যাব, চলি যাব। আৰু বাকী মই এনেকুৱা ধৰণৰ জুৱেলাৰী হওক, মানে কছমেটিকৰ বস্তুখিনি বনাই মেলি মই বিকোঁ। আপোনালোকক যদি লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'ব। যদি লাগে আপোনালোকে অৰ্ডাৰ দিব পাৰিব। আৰু মোৰ ইনষ্টাগ্ৰামত এটা পেজো আছে, মই লিংকটো আপোনালোকক স্ক্ৰীণত মেনশ্যন কৰি দিছোঁ, আপোনালোকে তাত গৈ কিনিও মোক অৰ্ডাৰ দিব পাৰিব। গোটেইখিনি হেণ্ডমেড হয়, মই কাষ্টমাইজ কৰিব পাৰে। আপোনালোকে কালাৰ হওক, ডিজাইন হওক, মোক কাষ্টমাইজ কৰি দিলে মই বনাই দিব পাৰিম। বাকী যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব। আৰু মোক কেনেকুৱা লাগিছে ক'ব। আৰু এতিয়া মই চুলিখিনি এনেই চিম্পুলকৈ বাটাৰফ্লাইডালেই মাৰি যাম। মানে মোৰ বহুত বেছি চুলি সৰিলে, যাৰ কাৰণে মোৰ একদম পূৰা চুলিখিনি পাতল হৈ গ'ল। সেইকাৰণে একো কৰিবলৈ মন নাযায় আৰু চিম্পুলকৈ বাটাৰফ্লাইডালকে মাৰি যাম। আৰু এয়া মই ৰেডি হৈ গ'লোঁ, এতিয়া যাব লাগে। মৰমী ৰখি আছে আমাৰ ঘৰত যাবৰ কাৰণে, গতিকে মই জল্দি ওলাই যাওঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক কেনেকুৱা লাগিছে। আৰু আমি দুইজনী একদম পূৰা ৰেডি হৈ ল'লোঁ সৰস্বতী পূজা খাব যাবৰ কাৰণে। আৰু আজি আমি এনেকৈ এইটো ড্ৰেছত। আৰু আমি একদম পূৰা ৰেডি সৰস্বতী পূজা খাবৰ যাবৰ কাৰণে। ওচৰতে যিহেতু এখন স্কুল আছে, তো তাতে আমি খাবৰ যাম। বাকী সেয়াই, আপোনালোকক সকলোখিনি দেখাই থাকিম যিমান পাৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। কওক তোমাৰ কিবা এটা। পূজা চাবলৈ খাবলৈ যাওঁ। সৰস্বতী পূজা খাবলৈ গৈ আছোঁ, খাবলৈ গৈ আছোঁ। লুচি ভাজি খুৱাইছে বোলে। আৰু মাটো ভাগৰ পিতেক পঢ়ে সেইখন স্কুলত, আমি সেইকাৰণে দুই মাহীয়েক ওলমি লৈছোঁ। মাহীয়েক সিহঁতক লৈ লৈছোঁ সৰস্বতী পূজা খাবলৈ। এদিন নাযায় হেনো বেলেগলৈ। আমি সৰস্বতী পূজা খাবলৈ গৈ আছোঁ পথাৰেদি আকৌ দেই। পথাৰেদি খাবলৈ যাবলৈ ওলাইছে এদি সৰস্বতী পূজা। ৰাস্তাইদি নহয়, একদম পূৰা পথাৰেদি। সৰস্বতী পূজা খাওঁগে দেই। ঠিক আছে।
আৰু আমি এতিয়া গৈ আছোঁ তিনিজনী পথাৰ হাতত চেণ্ডেল লোকে জোতা মোজা চব খুলি দিলে সেইকাৰণে লাগে এহেঁতক নিবলৈ অহা নাই বাকী মই একদম পূৰা মেকআপ চেকআপ কৰি লৈছোঁ কাৰণ সৰস্বতী পূজা বুলি অকণমান মেকআপ কৰিবই লাগে হয় নাই চবেই কৰি যায় হয় নাই বাৰু আজি আৰু সৰস্বতী পূজা টাউনততো চাবও নহয় তই হয় নাই গাঁৱত বুলিহে আজিকালি কিমান ফূৰ্তি লাগে ন আমি ইমান সময় আমি কলেজ স্কুলত কিন্তু এতিয়া আৰু স্কুল কলেজ নাই যেতিয়া আৰু আমাৰ মানে হেৰিয়ৰ লগতে হেৰি হৈছে সৰুকেইটাৰ লগতে মিলি গৈছোঁ আৰু সিহঁতৰ স্কুললৈকে আহিছোঁ উপায় নাই আৰু বাকী আপোনালোকক সকলোখিনি দেখাম যিমান পাৰোঁ দেই সকলোখিনি দেখাম আজি দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব ৰাস্তা চা আকৌ ৰাস্তা পালোহি দেই আমি আকৌ আৰু আমি আহি পালোহি স্কুল আৰু ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে স্কুলত সিহঁতিনো কি বুজি পায় আৰু ন সিহঁতি খেলাতেই ব্যস্ত আৰু আমি এইফালে আহি পিনি বহি আছোঁ কাষতে আছে নামঘৰটো আৰু নামঘৰৰ কাষতেই স্কুলখন তো আমি এয়া স্কুলতে বহি আছোঁ একো যিহেতু কৰিব লগা নাই গতিকে সেৱা কৰি ল'লোঁ আৰু এতিয়া আমি দুইজনী বহি আছোঁ আমি দুজনে নিজে নিজে বনোৱা ইয়াৰিংছ এয়া আমাক খাব দিছে বুনিয়া আৰু চাহ দিছিলে খাবৰ কাৰণে তাৰপাছত দিছে এয়া প্ৰসাদ খাই আছোঁ আৰু এইফালে দেখিছেনে অকণমানি ল'ৰা ছোৱালীবিলাকে হাত ধুব আহিছে সিহঁতক খাব দিব হৈ গ'ল সেইকাৰণে সিহঁতি হাত চাত ধুই লৈছে আৰু এইফালে সিহঁতক খাবলৈ দিছে আৰু সৰস্বতী পূজাত বিশেষকৈ কি থাকে লুচি ভাজি আৰু খিচিৰি আৰু ইয়াতে খাব দিছে সিহঁতক লুচি আৰু বুটলি ভাজি লগতে আছে সৰু আলু ভাজি তো আমি সিহঁতে খোৱাৰ পাছত আমাকো খাবলৈ দিলে আৰু আমি ইয়াত বহি আছোঁ খাবৰ কাৰণে তাৰপিছতে ঘৰলৈ যামগৈ আৰু এইখন হৈছে স্কুলখনৰ নাম 152 নং সৰুৱাইটি বালিকা প্ৰাথমিক বিদ্যালয় যিখন যোৰহাট চিনিজানৰ 1 নং ঘৰপলীয়া গাঁৱত আছে অলপমান আপোনালোকৰ স্কুলখন দেখাই দিলোঁ আৰু এয়া মই ঘৰ আহি পায়েই কাপোৰ সলোৱাই নাইকিয়া আৰু আমাৰ ঘৰতো মানে কি হয় সৰস্বতী পূজাৰ প্ৰিপেৰেশ্যন কৰি আছে মানে মাহঁতে কৰি আছে লুচি ভাজি বনাই আছে তো তাতো চাব লাগিব সেইকাৰণে অলপমান লাগি পিনি দিছোঁ আৰু খুৰীৰ লগত প্ৰথমতে মাহঁতে আইতাহঁতক আৰু সৰু ল'ৰাকেইটাক দি ল'লে তাৰপিছতহে আমি খাম আৰু যিহেতু স্কুলত খায়েই আহিছোঁ গতিকে পেট একদম পূৰা ভৰ্তি হৈ আছে তথাপিতো মাহঁতে যিহেতু বনাইছে গতিকে এটা হ'লেও খাব লাগিব বাকী ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰি দিওঁ কাৰণ ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ গৈছে আৰু দীঘল হৈ গ'লে আপোনালোকেও চাই আমনি পাব সেইকাৰণে বিশেষ আজি দেখুৱাবলগীয়া একো নাই দিনটো কি কৰিলোঁ তাকে অলপ দেখালোঁ গতিকে আজিলৈ ইমানেই